এটা কথা, চাইকেলখন পালে নহ'ব। আমি চাইকেলখন পোৱাৰ পিছত আমি সকলোৱে মেট্ৰিকত ভাল কৰি পঢ়া শুনা কৰি ভাল ৰিজাল্ট কৰিব লাগিব। কৰিমনে নাই? যেতিয়া আমি মেট্ৰিকত ভাল ৰিজাল্ট কৰিম তেতিয়া চৰকাৰে আমাক এটা কম্পিউটাৰ দিব। ঠিক আছে? প্ৰথমতে আমি কি পালো? প্ৰথমতে আমি ক্লাছ 9ত চাইকেল পালো। ক্লাছ 10ত আমি কি পাম? মেট্ৰিকত ভাল ৰিজাল্ট কৰাৰ লগে লগে আমি এটা কম্পিউটাৰ পাম বা কম্পিউটাৰ কিনিব পৰা আমি টকা পাম, যাতে নিজে আমি কিনি ল'ব পাৰোঁ। তাৰ পিছত আমি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিম। হায়াৰ ছেকেণ্ডাৰীত আমি কি পাম? অলপ ডাঙৰ কৰি, এতিয়া চাইকেলৰ পৰা স্কুটিলৈকে এই যাত্ৰাটো আমি যাব পাৰিম নে নাই? পাৰিম নে নাই? এইটোৱে হৈছে আটাইতকৈ ডাঙৰ আত্মবিশ্বাস। আজি যিমানে আমি কলো পাৰিম, সকলোৱে কিন্তু মোক পাৰিম বুলি দেখাব লাগিব। ঠিক আছে? 3 বছৰ পিছত, 4 বছৰ পিছত আমি যেতিয়া স্কুটি দিয়া মিটিং কৰিম, তেতিয়া মোক উঠি ক'ব লাগিব, ছাৰ মই, দাদা, মামা, মই পাৰিম বুলি চিঞৰিছিলো, এতিয়া পাৰি গলো। হ'ব? মনত থাকিব? সকলোৱে স্কুটি গৈ পাব লাগিব। দ্বিতীয়তে, আমি সদায় এটা কথা মনত ৰাখিব লাগিব যে যি ল'ৰা ছোৱালীয়ে দেউতাক মাকক সন্মান নকৰে, মৰম নকৰে, সেই ল'ৰা ছোৱালীয়ে কেতিয়াও জীৱনত পূৰ্ণ মানুহ হ'ব নোৱাৰে। মই সদায় মনত ভাবো যে মই কামাখ্যা মাৰ তাতো যাওঁ, ইয়াতে মই আহিলে আমাৰ শোণিতপুৰ জিলাৰ মহাভৈৰৱৰ পৰা আদি কৰি সকলোতে মই যাওঁ, কিন্তু আটাইতকৈ মই ভগৱানক কেতিয়া ওচৰত দেখা পাওঁ, যেতিয়া মোৰ